বানপানীৰ সময়ত অখিল গগৈ বিধানসভালৈ আহি ৰাজনীতি কৰিব নালাগিছিল। এই সময়খিনি তাতে থাকিলে সমষ্টিৰ ৰাইজ বেছি উপকৃত হ'লহেঁতেন বুলি। বানপানীৰ সময়ত অখিল গগৈ শিৱসাগৰত থাকি ৰাইজক সুবিধা কৰি দিব লাগিছিল। তাতে থাকি ৰাইজৰ কাষত থাকি গোটেইখিনি তাতে আদায় কৰি ল'ব লাগিছিল, ৰাইজক সুবিধা দিয়াৰ ব্যৱস্থা কৰি দিব লাগিছিল। মই যদি শিৱসাগৰৰ বিধায়ক হলোহেঁতেন এই সময়ত বিধানসভালৈ নাহিলোহেঁতেন। মই যদি শিৱসাগৰ সমষ্টিৰ বিধায়ক হলো মই কালি বিধানসভাত নাহি মই শিৱসাগৰতে থাকিলো। পুনৰ সমালোচনাৰ সন্মুখীন বিধায়ক অখিল গগৈ। বানৰ মাজত অখিল গগৈক লক্ষ্য কৰি কংগ্ৰেছ বিধায়কৰ কটাক্ষ। বিধানসভাত নহয় শিৱসাগৰত থাকিব লাগিছিল অখিল গগৈ। এই মন্তব্য এবাৰ জাকিৰ হুছেইন হিকদাৰৰ। অসমত বানপানীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে পুনৰ ৰাজনৈতিক বাকযুদ্ধ তীব্ৰ হৈ উঠিছে। এইবাৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰি তীব্ৰ সমালোচনা আগবঢ়াইছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইনে। বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাকিৰ হুছেইনে কয়, বানপানীৰ দৰে সংকট কালত অখিল গগৈ বিধানসভালৈ আহি ৰাজনীতি কৰাতকৈ নিজৰ সমষ্টি শিৱসাগৰত থাকি বানপীড়িত ৰাইজৰ কাষত থিয় দিয়া উচিত আছিল আৰু সহায় কৰা উচিত আছিল। তেওঁৰ ভাষ্যমতে, মই যদি শিৱসাগৰৰ বিধায়ক হলোহেঁতেন তেন্তে এই সময়ত বিধানসভালৈ নাহিলোহেঁতেন। নিজৰ সমষ্টিত থাকি ৰাইজৰ সুবিধা অসুবিধাৰ খবৰ ললোহেঁতেন আৰু প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়ালো হয়। লগতে জাকিৰ হুছেইনে অভিযোগ কৰে যে এনে দুৰ্যোগৰ সময়ত ৰাজনৈতিক বক্তব্য দিয়াতকৈ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত উপস্থিত থাকি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কাম কৰাটোৱে এজন জনপ্ৰতিনিধিৰ প্ৰধান দায়িত্ব। মই যদি শিৱসাগৰ সমষ্টিৰ বিধায়ক হলো মই কালি বিধানসভাত নাহি মই শিৱসাগৰতে থাকিলো হয়। কাৰণ শিৱসাগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল উজনি অসমত, গাৰ্জেন মিনিষ্টাৰসকল আছিল, জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল, ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। গোটেই কামখিনি তেওঁলোকেই কৰিব, তেওঁলোকৰ নিৰ্দেশতে প্ৰশাসনে সকলো কৰিব। গতিকে সেই সময়ত তাতে থাকি ৰাইজৰ কাষত থাকি গোটেইখিনি তাতে আদায় কৰি ল'ব লাগিছিল, ৰাইজক সুবিধা দিয়াৰ ব্যৱস্থা কৰি দিব লাগিছিল। বিধানসভাত তেওঁ আহিব পাৰে, মই ভাবোঁ যে মোৰ ব্যক্তিগত কথা কৈছোঁ, তেখেতে বেয়াও পাবও পাৰে। বিধানসভাত কথাটো উপস্থাপন কৰিম, অধ্যক্ষই সুযোগ দিব, কাম কোনে কৰিব? চৰকাৰে কৰিব। কাম কোনে কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কৰিব। গতিকে গোটেই চৰকাৰী মেচিনাৰীটো উজনি অসমত আমি দেখা পাই আছোঁ। গতিকে সেই সময়ত তাতে থাকি কথাটো উপস্থাপন কৰি বা তাতে থাকি তেওঁলোকক লগ কৰি প্ৰশাসনক লগ কৰি ৰাইজক বেছি সুবিধা দিব পাৰিলেহেঁতেন। বিধানসভাত আহিছে হয়, বিধানসভাত আহিলে গোটেই অসমে দেখিছে যে অখিল গগৈ ডাঙৰীয়া বিধানসভাত আহি গোটেই কথাবিলাক উপস্থাপন কৰিছে। না ক'ৰবাত তেওঁ ইমান দূৰ, গোটেই দূৰত্ব কিমান 6-7 কিলোমিটাৰ, 6-7 ঘণ্টা আহিছে গৈছে। এই সময়খিনি তাতে থাকিলে সমষ্টিৰ ৰাইজ বেছি উপকৃত হ'লহেঁতেন বুলি মই ভাবোঁ। এইটো অখিল গগৈ ডাঙৰীয়া মোক বেয়া পালেও মোৰ মনৰ কথাখিনি কৈছোঁ, ব্যক্তিগত কথাখিনি কৈছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা অনুৰোধ জনাওঁ, মানুহ যথেষ্ট কষ্টত আছে, মৃত্যুৰ সংখ্যা আৰু বাঢ়িব পাৰে, বহু নিখোজ হৈ আছে। এই সময়ত মানুহৰ কাষত থাকিব লাগে, সকলোৱে মিলিজুলি কাষত থাকিব লাগে। কাজিৰঙাত যেতিয়া বানপানী হয় বাঘে হৰণী একেলগে থাকে, বাঘ হৰিণ হাতী চব একেলগে থাকে যেতিয়া বানপানী হয়, কাৰণ দুৰ্যোগৰ সময়ত একত্ৰিত হয়। এইটোৰ পৰা আমি সকলো উদাহৰণ ল'ব লাগে। এই সময়ত কংগ্ৰেছলৈ বোকা ছটোৱা, আমি কাৰোবাক বোকা ছটোৱা, এই খেলবোৰ কৰিব নালাগে, কাৰণ মানুহ বিপদত আছে। তেওঁৰ এই মন্তব্যৰ পিছতে পুনৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে তীব্ৰ চৰ্চা। বানপানীৰ দৰে সংবেদনশীল পৰিস্থিতিত জনপ্ৰতিনিধিৰ ভূমিকা কেনে হ'ব লাগে সেই বিষয়েও এতিয়া বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন। অৱশ্যে এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই। তেওঁৰ প্ৰতিক্ৰিয়া লাভ হ'লে বিষয়টো অধিক স্পষ্ট হৈ উঠিব। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। হাজাৰ হাজাৰ লোক এতিয়াও বানৰ কবলত দিন কটাবলগীয়া হৈছে। এনে পৰিস্থিতিত ৰাজনৈতিক অভিযোগ প্ৰত্যাহ্বানতকৈ বানক্ৰান্ত লোকসকলৰ উদ্ধাৰ, পুনৰ সংস্থাপন আৰু প্ৰয়োজনীয় সাহায্য নিশ্চিত কৰাটো অধিক গুৰুত্বপূৰ্ণ বুলি এতিয়া সচেতন মহলৰ লগতে জনতাই প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।